এয়া মই আহি পেলাই জালুকবাৰী পালোঁ। কিমান যে ফুৰ্তি আজি ঘৰলৈ যাম বুলি পেলাই ঘৰত যিদিনা যাম সেইদিনা না মোৰ ভোক লাগে না ৰাতিপুৱা টোপনি ধৰে। ইমান জল্দি সাৰ পাওঁ ঘৰত যাম বুলি ক'লে। কাম কাজবোৰ আজৰি কৰি পেলাই জল্দি পূৰা ওলাই আহিছোঁ। আৰু জালুকবাৰীত এনেকৈ বাছত বহি চানা নাখালে মোৰ কিবা গোটেই যাত্ৰাটোৱে আধৰুৱা লাগে। চ' মই এনেকৈ আহি পালোঁ, বাছত বহি আছোঁ। বাছখন মানুহ ভৰ্তি হ'লেহে যাব আৰু। এয়া তাৰপিছত বাছৰ পৰা নামি পেলাই আমাৰ অকণমান দূৰ যাব লাগে, টমটমত গৈ আছোঁ মই। কিন্তু ইয়াতে ৰেল আহিছে, তো ৰেল গেট পৰিছে, সেইকাৰণে আকৌ ৱেইট কৰিবলগীয়া হ'ল। এনেকৈ গৈ মই দুপৰীয়া হ'ল, এতিয়া দুপৰীয়াহে গৈ পাম আৰু ঘৰত। আৰু আজিকালি তেনেকৈ যোৱাই নহয়। বিয়া হওঁতে ভাবিছিলোঁ কিনো আৰু ইমান ওচৰতে ঘৰ, ৰাতিপুৱাই আহি গধূলি যাবই পাৰিম। কিন্তু বিয়া হোৱাৰ পিছতহে গম পালোঁ যিমান ব্যস্ততা আৰু ৰেছপনচিবিলিটিজ আহি যায় নহয়, আহিম বুলি ঘৰখনত আহিবই নোৱাৰোঁ। এয়া ভণ্টিয়ে কিবা কিবি চাফা কাম কৰি আছে। আৰু এইপিনে আমাৰ একচুৱেলি মই আহিছোঁ বিয়াৰ কাৰণেহে, আৰু এই আমাৰ বিয়া চলি আছে। এইপিনে আমাৰ ঘৰৰে মানে মোৰ লগৰ ছোৱালীজনী হয়, তাইৰ পোৱালি এইটো। ইমান মৰম লগা যে মোৰতো এতিয়া পূৰা টাইম পাছ হৈ যাব। 5 মাহ হ'ল কিন্তু মই অহাই নাছিলোঁ, এইবাৰে মই প্ৰথম লগ পাইছোঁ। চাওকচোন, তাৰ লগত খেলি থাকিলে সি বিৰাট ভাল পায়। তাৰ লগত মাত্ৰ খেলি থাকিব লাগে, বহি ল'লে কিন্তু একো নাথাকে। কোলাত ল'ব লাগিব, থিয় দি তাক ঘূৰাই ল'ব লাগে, তেতিয়াহে। আৰু কিমান যে ফূৰ্তি তাৰ, ইমান মানুহ দেখা পাই পেলাই। এয়া চাওক, পেণ্ডেল দিছে আমাৰ গাঁৱৰ একেবাৰে চিম্পল বিয়া। এনেকুৱা বিয়াতো আজিকালি দেখিবলৈ নাপায়। এবাৰ যাওঁ ব'লক, খবৰ লৈ আহোঁ। মাহঁত চব তাতেই আছে, সকলোৱে ধেমালি কৰি চব্জি কাটি আছে। গোটেইখিনি আমাৰ ঘৰৰে মানুহ, চাবচোন কি ফূৰ্তি কৰিছে। আজিলৈ ইয়াতে সামৰোঁ, বাকীখিনি দেখাই আছোঁ আপোনাক নেক্সট ভিডিঅ'।